গুৱাহাটী বিশ্ববিদ্যালয়ত মুকলি মঞ্চত গ্ৰন্থৰ আড্ডা অনুষ্ঠান আৰু এই অনুষ্ঠানত উপস্থিত থাকে অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্তৰ হিন্দুত্ব ৰেজিম ইন আসাম saffron in the rainbow গ্ৰন্থখনলৈ পৰ্যালোচনা কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ভালো সংখ্যক ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকা। চেজ পাব্লিকেশ্যনে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ বিষয়বস্তু সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ নানা প্ৰশ্নৰ উত্তৰ দিয়ে অধ্যাপকগৰাকীয়ে। বিশ্ববিদ্যালয়ৰ এডল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কৈছে যে কিতাপ ভাল পোৱা এডল এজাক ছাত্ৰ ছাত্ৰীৰ মুকলি মঞ্চত গ্ৰন্থৰ আড্ডা আৰু তেওঁলোকে মোৰ যিখন 2021 জুলাই মাহত প্ৰকাশিত কিতাপ ইংৰাজী কিতাপ হিন্দুত্ব ৰেজিম ইন আসাম saffron in the rainbow এই সম্পৰ্কে তেওঁলোকে এটা আলোচনা অনুষ্ঠিত কৰিছে আৰু এই আলোচনাটোৰ মূল কথাটো হ'ল এইটোৱেই যে ছাত্ৰ ছাত্ৰীসকল গৱেষকসকল বা লেখকসকলে এজন লেখকৰ মানে পাঠকসকলে এজন লেখকৰ লগত কি ধৰণে চিন্তাৰ আদান প্ৰদান কৰে। আপুনি হয়তো দেখিছে বহু ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ঘটিছে ইয়াত আৰু তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু এই প্ৰশ্নবিলাকৰ মাজেৰে কিতাপখনত কি আছে মই কিতাপখন লেখকে কিয় লিখিলে কি এই যি ধৰণে লিখিছে সেই ধৰণে কিয় লিখিলে আৰু সমান্তৰালভাৱে লেখকজনে সেই পাঠকসকলৰ দৃষ্টিভংগীনো কি কিতাপখন সম্পৰ্কে সেইটো বুজিবলৈ চেষ্টা কৰিছে। কিতাপখন ইংৰাজীত লিখা কিতাপখন এটা আন্তৰ্জাতিক প্ৰকাশন গোষ্ঠী অৰ্থাৎ চেজে প্ৰকাশ কৰা কিতাপ সকলোৰে হাতত কিতাপখন নাই কিন্তু তথাপিতো যিসকলে কিতাপখন পঢ়িছে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আনকি পৃষ্ঠাৰ পৰা